নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এএলএ লাইভ। যোৱা 22 এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামত যি নাৰকীয় ঘটনা সংঘটিত হল, 26 জন পৰ্যটকে প্ৰাণ হেৰুৱাবলগীয়া হল। আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈছে। ভাৰতৰ লগতে ভাৰতৰ বাহিৰৰ বিভিন্ন দেশত সৰব চৰ্চা চলিছে এই ঘটনাক লৈ, আৰু একেমুখে সকলোৱে গৰিহণা দিছে। ইয়াৰ উপৰিও বহু লোকে একাংশ মহলে ধাৰণা কৰিছে যে আন এখন যুদ্ধ হবলৈ গৈ আছে। ইয়াৰ লগে লগে ভাৰতে কিছু কূটনৈতিক কৌশল অৱলম্বন কৰিছে আৰু তেওঁলোকে কূটনৈতিক চৰ্চা আৰম্ভ কৰিছে যে ইয়াৰ পিছৰ পৰ্যায়ত কি হ'ব পাৰে। আৰু এই কূটনৈতিক চৰ্চাৰ মাজতে তেওঁলোকে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছে, সিন্ধু জলচুক্তি বাতিল কৰি। এই সিন্ধু জলচুক্তি আচলতে কি, আৰু এই সিন্ধু জলচুক্তি বাতিলৰ পিছত পাকিস্তানত কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব, ইতিমধ্যে পাকিস্তান সমস্যাৰ সন্মুখীন হৈছে। এই সকলোকেইটা দিশ আলোচনা কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাই আনিছো নিৰাপত্তা বিশেষজ্ঞ অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰদেৱক। আৰু ইতিমধ্যে সামৰিক বাহিনীত তেখেতে বহু উচ্চ পদস্থ পদত তেওঁ কাৰ্যনিৰ্বাহ কৰি আহিছে। আমি তেওঁৰ পৰা ইয়াৰ পিছত কেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব বা সিন্ধু জলচুক্তি বাতিলৰ পিছত পাকিস্তান কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব, এই সকলো দিশৰ কথা আমি জানিবৰ বাবে তেখেতক এএলএ লাইভলৈ আমি আমন্ত্ৰণ জনাইছো। স্বাগতম জনাইছো স্যাৰ। থ্যাংক ইউ। যেহেতু 22 এপ্ৰিলত এনেকুৱা এটা নৰসংহাৰ সংঘটিত হৈ গ'ল পেহেলগামত, তাৰ পিছতেই বিভিন্ন মহলত বিভিন্ন ধৰণৰ কথা আলোচনা হৈ আছে, সৰব চৰ্চা চলিছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। আৰু লগে লগে বহুলোকে আশংকা কৰিছে যে এখন যুদ্ধ হ'ব পাৰে। ভাৰতে ইতিমধ্যে কূটনৈতিক ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছে সিন্ধু জলচুক্তি বাতিল কৰি। এই কি সিন্ধু জলচুক্তি আচলতে কি, বা সিন্ধু জলচুক্তি বাতিলৰ পিছত পাকিস্তানত কেনেকুৱা এটা ভয়াবহ পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে, এই সকলোকেইটা দিশ পৰ্যালোচনা কৰিবৰ বাবে আমি আপোনাক আমন্ত্ৰণ জনাইছো। আমি আপোনাৰ পৰা জানিব বিচাৰিম যে ইয়াৰ পিছৰ পৰ্যায়ত কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে। 22 এপ্ৰিলত যেটো ঘটনা হ'ল, খুবেই দুখ লগা ঘটনা হ'ল। কিন্তু পাকিস্তান টেৰৰিষ্টে সদায় ভাৰতৰ এগেইনষ্টে কিবা নহয় কিবা কৰি আছে। এই যে এটেক কৰিলে, এইটো প্ৰথম নহয়। ইয়াৰ আগতে পুলৱামাত কৰিছিলে আৰু সৰু বৰ ঘটনা কৰিয়ে আছে। কিন্তু এইবাৰ সকলোতকৈ দুখ লগা কথা হ'ল তেওঁলোকে নিৰীহ 26 জন টুৰিষ্ট আৰু ৰিলিজন বেচিছত আইডেণ্টিফাই কৰি হত্যা কৰিছে। সেইটো কাৰণে এইটো সকলোৱে গৰিহণা দিছে। আৰু অকল গৰিহণা দিলে নহ'ব, পাকিস্তানক কি ধৰণে শিকাব পাৰে যে এনেকুৱা একশ্যন কৰি তেওঁলোকৰ নিজকে ধ্বংস কৰিছে বা নিজকে ধ্বংস কৰিব। সেইকাৰণে ভাৰতে এতিয়া নিশ্চয় কিবা ব্যৱস্থা ল'ব। এতিয়া কি ব্যৱস্থা ল'ব, এইটো চৰকাৰে, ডিফেন্স ফৰ্চেছ সকলোৱে মিলি আলোচনা কৰিব। সকলোৱে কৈ আছে যুদ্ধ এখন হ'বনে, যুদ্ধ এখন হ'বনে। এখন যুদ্ধ এটা বহুত ধৰণৰ বেলেগ ধৰণৰ বস্তু। যুদ্ধখন দুদিনৰো হ'ব পাৰে, 5 দিনৰো হ'ব পাৰে। আপোনালোকে দেখিছে ইউক্ৰেইনত 3 বছৰ চলি আছে। তো সেইবোৰ কাৰণে ভাৰতে নিশ্চয় চিষ্টেমেটিকেলি ভাবিব লাগিব আমি এই অৱস্থাত কি কৰা ভাল, আমাৰ এই মাত্ৰ শক্তি কিমান, আৰু আমাৰ টাৰ্গেট কি। পাকিস্তান অকুপাই কৰিম নে POK দখল কৰিম নে উগ্ৰবাদী থকা অঞ্চলবোৰ দখল কৰিম, সেই বহুত ধৰণৰ কথা ভাবি চিন্তা কৰি কাম কৰিব। অলৰেডি যেনেকা তুমি কৈছা কূটনৈতিকভাৱে ডিপ্লমেটিকভাৱে ভাৰতে যথেষ্ট প্ৰেছাৰ দিছে, পাকিস্তান প্ৰেছাৰত আছে। কিন্তু পাকিস্তান মই আকৌ কৈছো এনেকুৱা এখন দেশ ৰগ ষ্টেট, ৰগ মানে যিটোৱে একো নুবুজে বা বুজিও নুবুজা হয়, সেই তেওঁলোকক বুজাবলৈ অলপমান টাইম লাগিব। তেওঁলোকে আমি বালাকট কৰিলো, চাৰ্জিকেল ষ্ট্ৰাইক কৰিলো, ভাবিলো তেওঁলোকে অলপ বুজি শান্তিৰে আগবাঢ়িব, কিন্তু তেওঁলোকে এতিয়ালৈকে কৰা নাই। পাকিস্তানে যেতিয়ালৈকে, বিশেষকৈ পাকিস্তান আৰ্মিয়ে যেতিয়ালৈকে ভাবে যে
তেওঁলোকে শাসন চলাই আছে পাকিস্তানৰ যদিও ডেমক্ৰেটিক গভৰ্ণমেণ্ট আছে পাকিস্তানৰ অলমোষ্ট আৰ্মি পাৱাৰত আছে এই গোটেই প্লেনিংবোৰ পাকিস্তান আৰ্মি বা পাকিস্তান ইণ্টেলিজেন্স এজেঞ্চি যিটো কয় ISI বুলি কয় আজিকালি প্ৰায়বোৰে জানে তেওঁলোকে প্লেন কৰে এজন টেৰৰিষ্ট এটা হুকুম মানে টেৰৰিষ্টবোৰ খুব ৰেডিকেলাইজ হয় মই এইখিনিতে কথা কওঁ মই 26/11 মুম্বাইত হোৱা ঘটনাৰ পিছত 10জন টেৰৰিষ্টৰ ভিতৰত এজন বাচি আছিল তেওঁৰ নাম কাশ্যপ বুলি আছিল আপোনালোকে জানে তেওঁক মই ইন্ট্ৰগেট কৰা বা সোধপোছ কৰা সুবিধা এটা পাইছিলো বম্বেত কথা এটাই কি তেওঁলোক খুব বেছি ৰেডিকেলাইজ তেওঁলোকে একো ভাবা নাই তেওঁলোকৰ মগজত সোমাইছে মানুহ মাৰিব লাগে ইণ্ডিয়ান মানুহ মাৰিব লাগে তো তেনেকুৱা টেৰৰিষ্টবোৰক মাইণ্ডছেটটো সেই পাকিস্তান আৰ্মি বা পাকিস্তান ইণ্টেলিজেন্সে কৰি আছে সেইকাৰণে আমি টেৰৰিষ্টবোৰক ডেফিনেটলি যিটো মোদীয়ে কৈছে মিট্টি মে মিলা দেংগে সেইটো ঠিকে আছে আমাৰ প্ৰাইম মিনিষ্টাৰে কৈছে খুব খঙত আছে আমি চবেই খঙত আৰু দুখত আছো কিন্তু মিলিটেণ্টবোৰক মৰাৰ লগে লগে পাকিস্তান আৰ্মি বা পাকিস্তান চৰকাৰক এনেকুৱা ধৰণে বুজাব লাগিব তেওঁলোকে আৰু আগ নাবাঢ়ে এটা বহুত মই যেনে কৈছো বহুত অপচন নিশ্চয় ডিসকাস কৰি আছে যুদ্ধ এখন কৰিব ললে ইকনমিক্সৰ কথা ভাবিব লাগিব ডিপ্লোমেসি কথা ভাবিব আৰ্ম ফৰ্চেছৰ কথা ভাবিব আমি যুদ্ধ এখন কৰিলে ভাবিব লাগিব আজি পাকিস্তানৰ লগত যুদ্ধ কৰো চীনে কি কৰিব পাৰে আমাৰ বাংলাদেশৰ লগতে ৰিলেশন বেয়া আছে এফালে মায়ানমাৰ সীমান্তটো অলপ আমাৰ লগত একো প্ৰব্লেম নাই যে তাত ইনচাৰ্জেন্সৰ গভৰ্ণমেণ্টৰ লগত আৰ্মিৰ লগত যুদ্ধ কৰি আছে সেইকাৰণে খুব ডেলিবেটলি প্ল্যান কৰিব লাগিব আমি এবাৰ যুদ্ধ কৰিম বুলি আধা ৰাস্তাৰ পৰা ঘূৰি আহিব নোৱাৰিব চৰকাৰে এইবোৰ জানে তেওঁলোকে নিশ্চয় ভাল এটা স্টেপ ল'ব আৰু যি স্টেপটো আমি সকলো ভাৰতীয় সাপোৰ্ট কৰিম আমাক লাগে যে পাকিস্তানে বুজক যে এনেকে মাৰি কাটি তেওঁলোকে সদায় থাকিব নোৱাৰে ওয়ান্স ফৰ অল আমি এটা সলিউশন ল'ব লাগিব এতিয়া বহুত স্টেপ লোৱাৰ ভিতৰত নতুন এটা এবাৰ প্ৰথমবাৰৰ কাৰণে কৈছে ইন্দাস ওয়াটাৰ টিটো বাতিল কৰা নাই হেল্ড ইন এবেন্স এতিয়ালৈকে একো একশন লোৱা নাই হেল্ড ইন এবেন্স মানে চলি আছে এনেকে আমি ৰখাই থৈছো কিন্তু এতিয়াও যিটো পানী তালে যাব লাগে আছে যি কৈছে এতিয়া হৈ আছে যে সেইটো এটা আজিলৈকে 47ত পাকিস্তানৰ লগত আমাৰ যুদ্ধ হল 65ত হল 1971ত হল আমি বেলেগ ব্যৱস্থা সদায় লৈ আছো কিন্তু পানী কেতিয়াও ৰখোৱা নাই পানী এই কাৰণে ৰখোৱা নাই আমাৰ শত্ৰুতা পাকিস্তানৰ সাধাৰণ মানুহৰ নহয় 80% এগ্ৰিকালচাৰ এই পানীৰ ওপৰত নিৰ্ভৰ কৰে পানী বন্ধ কৰো সেই দেশখনক বহুত বেছিকে হাহাকাৰ কৰিব সেইটো পাকিস্তানেও জানে পাকিস্তান আৰ্মিও জানে তেওঁলোকেও থ্ৰেট কৰিছে যদি পানী বন্ধ কৰে এখন তাৰ মানে যুদ্ধ এই ইন্দাস ওয়াটাৰ ট্ৰিটি লোৱাৰ লগে লগে তেওঁলোকৰ দেশলৈ যি 3খন নদীৰ পানী মই ইন্দাস ওয়াটাৰ ট্ৰিটিৰ বিষয়ে সকলোকে অলপ জনাই দিব বিচাৰিছো আমি বহুতে নাজানো মই যি অলপ জানো তাৰ বিষয়ে অকমান জনাই দিও প্ৰথম কথা আমাৰ দেশ 1947ত ভাৰত পাকিস্তান একেলগে আছিল তেতিয়া পানী এই নদীবোৰৰ পৰা তেতিয়া পাকিস্তানলৈ গৈ আছিল যেনেকুৱা নহওক যেতিয়া 1947ত দুখন দেশ বিভাগ হ'ল তেতিয়া কি হ'ব সেইটোলৈ চিন্তা হৈছিল সেইখিনি সময়ত এটা ষ্টেণ্ড ষ্টিল এগ্ৰিমেণ্ট তাৰ মানে আগতে যেনেদৰে আছিলে তেনেকে চলি যাব বুলি এবছৰৰ কাৰণে ডিসকাশন হ'ল এইটো অকল ষ্টেণ্ড ষ্টিল এগ্ৰিমেণ্ট অকল পানীৰ বিষয় নহয় অন্য যিবোৰ দেশৰ কামৰ সকলোতে সেই ষ্টেণ্ড ষ্টিল এগ্ৰিমেণ্ট এবছৰৰ কাৰণে ৰাখিছিলে আৰু ডিসাইড কৰিলে উইদিন এবছৰত আমি গোটেই প্ৰব্লেমবোৰ ইস্যুবোৰ সলভ কৰিম 1948ত ষ্টেণ্ড ষ্টিল এগ্ৰিমেণ্টটো বন্ধ হ'ল ষ্টেণ্ড ষ্টিল এগ্ৰিমেণ্ট বন্ধ হোৱাত আমাৰ ভাৰতে পাকিস্তানে পানী যোৱাটো নিয়মমতে বন্ধ কৰিব পাৰে খুব অলপ সময়ৰ কাৰণে কৰিছিলে তাৰপিছত ডিসকাশন হ'ল কি পানী ইহঁতক দিম কিন্তু তেওঁলোকে আমাৰ পৰা ইণ্ডিয়াৰ পৰা কিনিব লাগিব ঠিক তেনেকুৱা এটা ব্যৱস্থা চলিলে তাৰপিছত বাহিৰৰ ফৰেনৰ মানুহৰ হস্তক্ষেপত ডিসাইড কৰিছে কি ৱৰ্ল্ড বেংকৰ এটা পদক্ষেপ লওক তেতিয়া পৰা 1952ৰ পৰা ডিসকাশন চলি আছিল দুইখন দেশৰ মাজত 1960ত কৰাচিত গৈ পেলাই আমাৰ তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু এই এগ্ৰিমেণ্টখন সাইন কৰিছে ইন্দাস ওয়াটাৰ ট্ৰিটিখন হ'ল বেসিক্যালি 6খন নদী আছে
সেই নদীবোৰক ইণ্ডাছ নদী, ইণ্ডাছ মানে সিন্ধু নদীত এই 5খন নদীৰ পানী যায়। এই ইণ্ডাছ প্লাছ 5খন নদী, এই নদীকেইখনক দুটা ভাগত ভগোৱা হৈছে, এটা ৱেষ্টাৰ্ণ পাৰ্ট আৰু ইষ্টাৰ্ণ পাৰ্ট। ৱেষ্টাৰ্ণ পাৰ্টৰ নদীকেইখন যেনেকে ইণ্ডাছ হ'ল, সুটলেজ আৰু চেনাব হ'ল, সেইখিনি পানী পাকিস্তানলৈ বেছিকৈ পাব। আমাৰ পানীখিনি কাৰণ আমাৰ পানীখিনি কি হৈছে, আমাৰ মাজেদি যায়, আমাৰ বহুত আছে, আমি ৰখাব পাৰোঁ বোলো, কিন্তু আমি 80% পানী সেইখিনি ৱেষ্টাৰ্ণ ৰিভাৰৰ পানীখিনি পাকিস্তানে যাবলৈ দিছিলোঁ। আমি মাত্ৰ 20% ৰাখিছিলোঁ, সেইটো আমি মানৱীয়তা দেখাইছিলোঁ। আৰু তলৰ পানীখিনিত আমাৰ কাৰণে ইউজ কৰিছিলোঁ, তাৰো পানী পাকিস্তানলৈ গৈছে। আল্টিমেটলি পানীখিনি, এই নদীৰ পানীখিনি গৈ পাকিস্তানৰ ভিতৰত যায়, এটা সময়ত মেইন ইণ্ডাছত লগ ধৰে, আৰু সেই ইণ্ডাছখন গৈ পেলাই আৰবিয়ান চিত যায়। আপোনালোকে পাকিস্তানৰ মেপখন বা এই নদীকেইখনৰ মেপখন আজিকালি বহুত আহিছে, আপুনি চালে গম পাব। ইণ্ডাছ এখন বহুত ডাঙৰ নদী, 3180 কিলোমিটাৰ। সেইখন যায়, আমাৰ ইণ্ডিয়াত ইণ্ডাছখন কম, 1100 কিলোমিটাৰ নে কিবা, কিন্তু পাকিস্তানৰ ভিতৰত বহুত লম্বা। আৰু এটা কথা আছে, নদীবোৰৰ কথা আছে, ৰিপেৰিয়ান, আপাৰ ৰিপেৰিয়ান আৰু লোৱাৰ ৰিপেৰিয়ান। তাৰমানে নদীবোৰ আমি আপাৰ ৰিপেৰিয়ান, ইণ্ডিয়া আপাৰ ৰিপেৰিয়ান ষ্টেটত আছে, আমাৰ পৰা নদীবোৰ আৰম্ভ কৰিছে, আৰু তেওঁলোকৰ লোৱাৰ ৰিপেৰিয়ান ষ্টেট। মই এটা আপোনালোকক এক্সাম্পল কৈছো, আমাৰ ব্ৰহ্মপুত্ৰ নদীখন চীন দেশৰ পৰা আৰম্ভ কৰিছে। তাৰমানে আপাৰ ৰিপেৰিয়ান হ'ল চীন, তাৰ পৰা আমাৰ ইণ্ডিয়াত আহিছে, তাৰ পৰা বাংলাদেশলৈ আহিছে। আমি আজি কওঁ, যেতিয়া চীনে এতিয়া আকৌ কেইদিনমান আগতে আপুনি যদি পেপাৰত পঢ়িছে, এটা খুব ডাঙৰ ডেম বনাম বুলি প্লেন কৰিছে, যথেষ্ট ডাঙৰ। সেই ডেম বনালে আমাৰ কি ক্ষতি হ'ব, কি নহ'ব, এই বিষয়ে আলোচনা চলিছে। এতিয়া মই ইণ্ডাছ ৱাটাৰ ট্ৰিটিৰ বিষয়ে কৈছো, ওপৰৰ 3খন নদীৰ কাৰণে কৈছো। ইণ্ডাছ নদীখনো মানসৰোবৰৰ পৰা আৰম্ভ হৈছে। মানসৰোবৰ গৈ পেলাই ইণ্ডিয়াত আহি, ইণ্ডিয়াৰ ভিতৰতে গৈ নৰ্থৰ ফালে গৈ পাকিস্তানলৈ গৈছে। মানসৰোবৰ মানে টিবেট, এইটো চাইনাৰ পৰা মানসৰোবৰ লেকৰ পৰা আৰম্ভ হৈছে। এতিয়া যেতিয়া ইণ্ডাছ এগ্ৰিমেণ্টটো হ'ল, তেতিয়া আমি 80% পানী তাত দিম বুলি, পাকিস্তানক দিম বুলি ক'লো, আৰু দিছো। তেতিয়া কিছুমান কণ্ডিশ্যন আছিলে। কি এটা কণ্ডিশ্যন হৈছে, আপোনালোকে তাত ডাঙৰ ডেম বনাব নোৱাৰে, মানে পানীখিনি ৰখাব নোৱাৰে, কিন্তু তাত ৰান অফ দ্য ৰিভাৰ, মানে পানী গৈ থাকক, তাৰ লগতে আপুনি যদি বিজুলী ইলেক্ট্ৰিচিটি ইনষ্টলেশ্যন, হাইড্ৰল পাৱাৰ ষ্টেচন বনাব পাৰে, কেনেল অলপ বনাব পাৰে, কিন্তু ডাঙৰ ডেম বনাব নোৱাৰে। সেই তেনেকে চলি আছিলে। উল্লেখযোগ্য যে মোদী গভৰ্ণমেণ্ট অহাৰ পিছত 2017 চনত আমাৰ দুটা ডাঙৰ প্ৰজেক্ট বনোৱা কাম আৰম্ভ হৈছিলে। এটা হৈছে ইণ্ডাছৰ ওপৰত কিষাণ গংগা হাইড্ৰল পাৱাৰ, বৰ ডাঙৰকে বনোৱা আৰম্ভ কৰিছিলে, আৰু এটা হৈছে চেনাবৰ ওপৰত 330 মেগাৱাটৰ এটা হাইড্ৰল পাৱাৰ ষ্টেচনৰ কাম আৰম্ভ কৰিছে। লগে লগে পাকিস্তানে অবজেক্ট কৰিছিলে, কি আপোনালোকে এই ডেমটো বনাব নালাগে। কিন্তু আমাৰ যিটো আছিলে কণ্ডিশ্যন, টেকনিকেলি আমাৰ ঠিকে আছিলে। তেতিয়া আৰ্বিট্ৰেশ্যন কৰিছিলে, ৱৰ্ল্ড বেংকক কথা পাতিছিলে, এইটোলৈ কথা এটা পাতিব লাগে। তেওঁলোকে পাকিস্তানে কৈছে আপোনালোকে ডিজাইনটো ঠিক কৰক। এইবোৰ ডিছকাশ্যন চলি আছিলে। যোৱা বছৰ ডিছকাশ্যন আগ নাবাঢ়িলে, কেনেকে সেই বস্তুটো, এই দুটা ডেম, মেগা পাৱাৰ ষ্টেচন বনোৱা কাম চলি আছে, কিন্তু কমকে চলি আছে। তো এতিয়া সেই নদীৰ পানীখিনিয়ে, পাঞ্জাৱত 4খন প্ৰভিন্স আছে, প্ৰথমে নদীখিনি পাঞ্জাৱলৈ যায়, তাৰপৰা সিন্ধলৈ যায়, তাৰ আৰবিয়ান চিলে যায়। তাহাঁতৰ তাত এই পানীৰ ওপৰতে লাইভলিহুডটো আছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব, তাহাঁতৰ মাজতে পাঞ্জাৱী আৰু সিন্ধৰ মাজত পানীয়ালৈ কাজিয়া লাগে। কাৰণ কোনোবাই পাঞ্জাৱে কয় আমাক বেছি পানী লাগে, সিন্ধে কয় আমাৰ পানীটো পাঞ্জাৱে ৰাখিছে। যদি আমি ৰখাই দিওঁ, পাকিস্তানত বিৰাট ডাঙৰ প্ৰব্লেম হ'ব। সেইকাৰণে ইণ্ডিয়াই এতিয়াও উইণ্ড' এটা ৰাখি থৈছে, তাৰমানে এভিয়েন্স কৰি ৰাখিছে, টোটেলি ছাছপেণ্ড কৰা নাই। পাকিস্তানে কি কৰে, কি গুড বিহেভিয়াৰ কৰে, সেইটোলৈ তেওঁলোকে চাই আছে। সেইখিনি মই ইন শ্বৰ্ট ইণ্ডাছ ৱাটাৰ ট্ৰিটিৰ কাৰণে কৈছো। আমাক ইণ্ডাছ ৱাটাৰ ট্ৰিটি যদি একচুৱেলি এক্সিকিউট কৰে,
পাকিস্তানৰ বহুত লছ হ'ব। কিন্তু স্যাৰ ইয়াৰ পিছতে পাকিস্তানে ভাৰতক প্ৰত্যুত্তৰ দিছে যে সিন্ধু জল চুক্তি যদি বাতিল হয় তেওঁলোকে চিমলা চুক্তি বাতিল কৰিব আৰু লগতে ভাৰত পাকিস্তানৰ মাজত দুইখন দেশৰ মাজত যি দ্বিপাক্ষিক চুক্তি আছে এই সমূহ তেওঁলোকে অগ্ৰাহ্য কৰিব। যদিহে তেওঁলোকে স্যাৰ চিমলা চুক্তি বাতিল কৰে বা দ্বিপাক্ষিক যিসমূহ আলোচনা হৈ আছে দ্বিপাক্ষিক চুক্তি দুইখন দেশৰ মাজত অগ্ৰাহ্য কৰে তেতিয়া ভাৰতৰ কেনেকুৱা ধৰণৰ ভাৰতত সমস্যাৰ সন্মুখীন হ'ব পাৰে? প্ৰথম কথা আমাৰ ভাৰতে ইণ্ডাছ ৱাটাৰ ট্ৰিটি হেল্ড ইন এবেঞ্চৰ লগতে ভাৰতে বহুতখিনি ব্যৱস্থা লৈছিলে, ভিছা বন্ধ কৰিছিলে, আমাৰ ডিপ্লমেটিক যিমান মানুহ আছিল তাৰ পৰা কমাই দিছিলে, পাকিস্তানৰ মানুহবোৰ ইয়াৰ পৰা উলিয়াই দিছিলে। এইবোৰ চিম্বলিক কাম আমিও বহুত কৰিছিলো, 5টা-6টা আছিলে, আপোনালোকে পেপাৰত পঢ়িছে। তাৰ সবচে ইম্পৰ্টেণ্ট মই যেনে কৈছো ইণ্ডাছ ৱাটাৰ ট্ৰিটো আছিলে। পাকিস্তানে তাৰ ইমিডিয়েটলি ৰিয়েক্ট কৰিছে। আপুনি যদি চাই প্ৰায় চিমলা এগ্ৰিমেণ্ট বাদ দি তেওঁলোকক সেই ভিছা বন্ধ কৰিছে, আমাৰ মানুহ এক্সপেল কৰিছে, তেনেকুৱা কৰিছে। এতিয়া এই চিমলা এগ্ৰিমেণ্ট যদি তেওঁলোকে উইথড্ৰ কৰে মই ভাবো আমাতকে তেওঁলোকৰ লছ বেছি আছে। চিমলা এগ্ৰিমেণ্ট আমাৰ আপোনালোকে জানে আমাৰ ভাৰত আৰু পাকিস্তানৰ কেইবাখনো যুদ্ধ হ'ল 47-48 1965 তাছখেণ্ড এগ্ৰিমেণ্ট হৈছিলে, যিটো আমাৰ লাল বাহাদুৰ শাস্ত্ৰীয়ে তাছখেণ্ডত গৈ পাকিস্তানৰ লগত এগ্ৰিমেণ্ট চাইন কৰিছিলে। আমি বহুত জিকিছিলো যুদ্ধত, বহুতখিনি জেগা অধিকাৰ কৰিছিলো, আমি ঘূৰাই দিছিলো। 1971 আমি পাকিস্তান দুটা ভাগ হ'ল, পাকিস্তানৰ বাংলাদেশ। 90,003 জোৱান তাহাঁতৰ চাৰেণ্ডাৰ কৰিলে, প্ৰিজনৰ জবাব বুলি কয়, সেইখিনি চাৰেণ্ডাৰ কৰিলে। আমি তেওঁলোকক বহুত জেগা অধিকাৰ কৰিলো, কিন্তু ভাৰতে 72 এগ্ৰিমেণ্ট হোৱাৰ লগে লগে আকৌ ভাল ভাৱ দেখুৱাই, আমি সদায় ভাল ভাৱ দেখুৱাই আমি প্ৰিজনাৰ্ছখিনি ঘূৰাই দিলো। আমি যদি আজি কথা হৈছে আমি প্ৰিজনাৰ্ছবোৰক ৰাখি পেলাই পাকিস্তান কাশ্মীৰ প্ৰব্লেমটো ওৱান্স ফৰ অল সলভ কৰিব লাগিছিলে। আমাৰ সেইটো শক্তি আছিলে, বাৰ্গেনিং পাৱাৰ আছিলে, আমি ইউজ নকৰিলো বুলি কয়। যেনেকুৱা যি নহওক তেতিয়া কি চিটুৱেশ্যন আছিলে মই কমেণ্ট নকৰো। চিমলা চুক্তিত ধুনীয়াকে লিখা আছে, দুইখন দেশৰ কাণ্ট্ৰিয়ে চাইন কৰিছে কি সকলো প্ৰব্লেম তাত দুটা বস্তু ইম্পৰ্টেণ্ট আছে, বাইলেটাৰেলি সলভ কৰিব, মানে ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰব্লেম হৈছে আমি কথা পাতি সলভ কৰিম। দ্বিতীয় আছে যিটো চিজফায়াৰ লাইন মানে কি হয়, যুদ্ধ হোৱা শেষ হোৱাৰ লগে লগে পাকিস্তান য'ত আছে ভাৰত য'ত আছে চিজফায়াৰ মানে যুদ্ধ বন্ধ হ'ল, সেইখিনি জেগাটো চিজফায়াৰ লাইন বুলি কয়। আমি সেইটো লাইন অফ কণ্ট্ৰল বুলি অফিচিয়েলি ডিক্লেয়াৰ কৰিলো। কিন্তু আমাৰ লাইন অফ কণ্ট্ৰল এইটো আমাৰ, এইটো তোমাৰ দুই দেশে মানি ল'ব। আৰু তেওঁলোকে কৈছে এগ্ৰিমেণ্ট মতে এই লাইন অফ কণ্ট্ৰল ক্ৰছ কৰি তেওঁলোক ইয়ালৈ আহিব নালাগে। কিন্তু আপোনালোকে দেখে কিমানবাৰ ইণ্ডিয়াত আহি টেৰৰিষ্ট কৰিছে, কাৰ্গিল কৰিলে, তেওঁলোকে এইবোৰ চিমলা এগ্ৰিমেণ্ট তেওঁলোকে বহুত ভায়লেট কৰিছে। বায়লেটাৰেলি কথা পাতিব লাগে বুলি আমি কৈ আছো, কি আমাৰ দুজনৰ মাজত কথা পাতো, তেওঁলোকে সুবিধা পালে ইউএনত গৈ পেলাই কয় কি কাশ্মীৰ ইছ্যুটো ৰেইজ কৰে। আমি কৈছো তোমালোকে আমি চিমলা এগ্ৰিমেণ্ট চাইন কৰিছো, তোমালোকে নেগলেক্ট কৰিছে। আৰু থাৰ্ড ইম্পৰ্টেণ্ট চবতকে আমাৰ কাৰণে সুবিধা হ'ল, তাৰমানে চিজফায়াৰ লাইন নাই আমাৰ। আপুনি POK টো পাকিস্তান অকুপাইড কাশ্মীৰখন এখন আছিলে। আৰু আপোনালোকে যদি মাৰ্জাৰ এগ্ৰিমেণ্ট পায়, তোমালোকে হিষ্ট্ৰীটো যদি চোৱা, যেতিয়া 1947 যেতিয়া দুইখন দেশ স্বাধীন হ'ল তেতিয়া এটা গভৰ্ণমেণ্টে বা তেতিয়া ব্ৰিটিছ চৰকাৰে কৈলে যিবোৰ প্ৰিন্সলি ষ্টেট আছে 564 প্ৰিন্সলি ষ্টেট, মানে সৰু সৰু যোধপুৰ, বিকানীৰ এনেকুৱা বহুত আছিলে, বোলে আপোনালোকে যদি পাকিস্তানৰ লগত যাব খোজা বা আমাৰ লগত থাকিব পাৰা। তো বেছিভাগে ইণ্ডিয়াৰ লগত আহিলে, কিছুমান পাকিস্তানৰ লগত গ'ল, আৰু কিছুমানে ইণ্ডিয়াৰ লগত নাহিলে। আমি ছাবচিকুৱেণ্টলি আপোনালোকে জোনাগড়, হায়দৰাবাদ আমাৰ তললৈ আনিলো। কাশ্মীৰত কি হৈছিলে, কাশ্মীৰৰ প্ৰব্লেমটো অলপ বুজিব লাগে। কাশ্মীৰ প্ৰব্লেম অলপ পিকুলিয়াৰ। তাৰ ৰজাজন আছিল ডোগৰা, মহাৰাজা হৰি সিং আছিল। পাকিস্তানে এটেক কৰি পেলালে। এটেক কৰাৰ লগে লগে তেওঁ এক্সেছন মাৰ্জাৰ এগ্ৰিমেণ্ট ইণ্ডিয়াৰ লগত চাইন কৰিলে। কিন্তু যেতিয়া মাৰ্জাৰ এগ্ৰিমেণ্ট কৰা মানে পাকিস্তানে বহুত অংশ লৈ ললে, যিখিনি আমি পাকিস্তান অকুপাইড কাশ্মীৰ বুলি কওঁ। এতিয়া যদি চিমলা চুক্তিখন বাতিল হয়, তেওঁলোকেও পুৰাকে বাতিল কৰা নাই, একে হেল্ড ইন এবিয়েন্স টাইপ কৈ আছে, টেম্পৰাৰী ছাছপেণ্ডেড, তেতিয়া আমাক
মানে বৰ্ডাৰ একো চেংটিটি নাই, তাৰমানে তোমালোকৰ ঘৰত জেওৰাখনৰ একো ভেলু নাই, তুমি গৈ পেলাই কেপচাৰ কৰিব পাৰা। আৰু ইণ্ডিয়াই কেপেবিলিটি এটা যদি কৰে POK খন কেপচাৰ কৰিব পাৰে। হয়, অৰ্থাৎ ছাৰ চিমলা চুক্তি যদিও তেওঁলোকে অগ্ৰাহ্য কৰে বা বাতিল কৰে, ভাৰততকৈ তেওঁলোকৰ অসুবিধা, তেওঁলোক বেছিকৈ অসুবিধাৰ মই সন্মুখীন হ'ব। ভাবো ডেফিনেটলি তেওঁলোকৰ বেছি হয়, দিগদাৰ। ইয়াৰ লগে লগে ছাৰ দেখা গৈছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশতো কিছু সন্ত্ৰাসবাদী কাৰ্যকলাপ কিছু তেনেকুৱা ধৰণৰ দেখা গৈছে বাংলাদেশত। এনেকুৱা ধৰণৰ বাংলাদেশৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে উত্তৰ পূবৰ নিৰাপত্তাত ভাবুকি আহিব পাৰে নেকি বুলি আপুনি ভাবে নেকি ছাৰ? মই ডেফিনেটলি ভাবো আমি বাংলাদেশখন লিবাৰেট কৰিলো, আমি ইমান চেক্ৰিফাইচ কৰিলো, আমাৰ আপোনালোকে তেতিয়া হয়তো জন্ম হোৱা নাই, আমি দেখিছো আমাৰ ভাৰত, অসম, উত্তৰ পূৰ্বৰ কিমান হাজাৰ হাজাৰ কোটি কোটি ৰিফিউজি ৰাখিলো, কিমান যুদ্ধত আমাৰ জোৱান মৃত্যু হ'ল। আমি এখন দেশ স্বাধীন কৰিলো, আৰু কেইদিনমানৰ মূৰত ইছলামিক মানে বা বাংলাদেশে এতিয়া আমাৰ পৰা আঁতৰি হৈ পাকিস্তানৰ লগত বেছি ক্লজ হৈছে, যি পাকিস্তানে কমচে কম 10 লাখ মান মানুহ মাৰিছে, পুৰা দেশখন নষ্ট কৰিলে, কিন্তু তেওঁলোকে আকৌ কিছুমান বাংলাদেশে তেওঁলোকৰ লগত ক্লজ হ'ব বিচাৰিছে। এতিয়া যিবোৰ বাংলাদেশ গভৰ্ণমেণ্টে একশ্যন লৈছে আমাৰ কাৰণে ভাল নহয়। 8 আগষ্টত নে 5 আগষ্টত বাংলাদেশৰ এই ইণ্ট্ৰিম চৰকাৰ হোৱাৰ পিছত কেইদিনমানৰ পিছত পাকিস্তানৰ ডাইৰেক্টৰ অফ ইণ্টাৰ চাৰ্ভিচ ইণ্টেলিজেন্স তাত বাংলাদেশত গৈছে। অলপতে তেওঁলোকৰ প্ৰাইম মিনিষ্টাৰ যোৱা কথা আছিল, এই ঘটনাটোৰ কাৰণে এতিয়া যিটো হ'ল পেহেলগামত যোৱাটো বন্ধ কৰিলে, ৰিলেশ্যনশ্বিপ ভাল কৰিছে। বহুত বছৰৰ মূৰত প্ৰথমবাৰৰ পৰা জাহাজত ৰাইচ ফুড এইবোৰ বস্তু চিটাগং পৰ্টলৈ দিছে। তেওঁ চিটাগং পৰ্টৰ বস্তু অহাৰ লগে লগে চেক কৰে, নিয়ম এটা আছে, পাকিস্তানৰ কাৰণে এইটো উঠাই দিছে। তো সেইকাৰণে ক'ব পাৰি তেওঁলোকে ৰিলেশ্যনটো আকৌ ৰিবিল্ড কৰিব খুজিছে। মই আৰু এটা কথা কৈছো, যিটো ছাৰ ভাৰতৰ কাৰণে ডেফিনেটলি অসুবিধা হৈছে, আমি ৱৰি হ'ব লাগিব। আমি মানে এনেকুৱা নহয় কি সেই চাইডটো একে নেগলেক্ট কৰি অকল পাকিস্তান চাইডত যুদ্ধ কৰিব পাৰে। বাংলাদেশৰ কেপেবিলিটি যুদ্ধ কৰা নাথাকিব পাৰে, কিন্তু ইছলামিক মিলিটেন্স টেৰৰিজিম আমাৰ ফালে বহাব পাৰে, খাসকৈ নৰ্থ ইষ্টাৰ্ণ ষ্টেটত উগ্ৰবাদী আগতো আহিছে, আমাৰ পুলিচে ধৰি থাকে, এই তেনেকুৱা অহাটো সম্ভাৱনা বহুত বেছি। সেইকাৰণে আমি বহুত এলাৰ্ট হৈ থাকিব লাগিব। আৰু মোৰ দুখ লাগে কি আমাৰ পেহেলগাম ঘটনাৰ পিছত আমাৰ অসমতে বহুতখিনিয়ে এই তেওঁলোকক ছাপোৰ্ট কৰিছে, টেৰৰিজমক ছাপোৰ্ট কৰিছে, 22 জনে কেইজন ধৰা পৰিছে। ইয়াতকে দুখ লগা কথা, আমাৰ ইয়াত থাকি ইয়াতে কাম বন কৰি তেওঁলোকে অইন এখন কাণ্ট্ৰি টেৰৰিষ্ট এক্টিভিটিবোৰ ছাপোৰ্ট কৰাটো খুব ভাল নহয়। আমি সেইকাৰণে ডেফিনেটলি ষ্ট্ৰং একশ্যন ল'ব লাগিব। আৰু এট দ্য চেম টাইম আমি সৰ্বসাধাৰণ মানুহে কি কৰিব, আমি এলাৰ্ট হৈ থাকিব পাৰোঁ। কিবা দেখিলে পুলিচ বা চিকিউৰিটি এজেঞ্চিক জনোৱা বৰ দৰকাৰ। উগ্ৰপন্থীসকলক চিনাক্ত কৰা, ফাণ্ডামেণ্টেলিষ্ট মানুহক চিনাক্ত কৰা সহজ নহয়। সেইদিনা পেহেলগামত মানুহবোৰ ইউনিফৰ্মত আহিছিলে, বহুতে ভাবিলে কিন্তু আৰ্মিৰ মানুহ, কিন্তু তেওঁলোকে তেনেকুৱা ধৰণৰ ঘটনা কৰিব পাৰে। সেইকাৰণে আমি এলাৰ্ট হোৱাটো খুব জৰুৰী। বহুত ধন্যবাদ ছাৰ, আপোনাৰ ব্যস্ততাৰ মাজত আমাৰ এই বিশেষ অনুষ্ঠানলৈ আপুনি আহিল, আৰু যিসমূহ সাধাৰণ দৰ্শক আছে তেওঁলোকে জানিব পাৰিলে যে চিমলা চুক্তি হওক বা যি ৱাটাৰ ট্ৰিটি কি হয় তেওঁলোকেও জানিলে, বা ইয়াৰ পিছৰ পৰ্যায়ত ভাৰতে কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব, কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব, আপোনাৰ পৰা ALA লাইভৰ সমূহ দৰ্শকে জানিব পাৰিলে। আপোনাক বহুত ধন্যবাদ। চাই থাকিব ALA লাইভ।